হেল্ল' এভৰিৱান আজি কোনো থালিৰ ভিডিঅ' লৈ অহা নাই হয় আজি লৈ আহিছোঁ এটা ৰেচিপি ভিডিঅ' এইখিনি হৈছে পাপৰৰ চব্জি আহকচোন এই পাপৰৰ চব্জিটো মই কেনেকৈ বনাইছোঁ এই ৰেচিপিটো আপোনালোকৰ সৈতেও শ্বেয়াৰ কৰোঁ কিন্তু মই যে ভালকৈ বনাইছোঁ এইটো নহয় দে মই জাষ্ট মোৰ ফালৰ পৰা ট্ৰাই কৰিছোঁ যে ভালেই হ'ব লাগে যে সেইটো নহয় কোনোবাই ভাল পাবও পাৰে বেয়া পাবও পাৰে ইয়াৰ বাবে লৈছোঁ মই দুটা ডাঙৰ সাইজৰ বিলাহী কাটি ল'লোঁ এডোখৰ লৈছোঁ আদা যিহেতু পিঁয়াজ নহৰু খোৱা নাই এইকেইদিন লগতে লৈছোঁ কেঁচা জলকীয়া আপোনালোকে যিমান খায় জ্বলা তাৰ ওপৰত কথা আৰু লগতে লৈছোঁ এয়া শুকান জলকীয়া তিনিটা এতিয়া ইয়াৰ সৈতে মই এই পেষ্টটো দি দিম একেলগে অলপ নিমখ আধা চামুচ নিমখৰ পৰিমাণটো অকণমান কমাই ৰাখিব আৰু লগতে আধা চামুচ এয়া হালধি গুড়ি লগতে দিছোঁ সৰু চামুচেৰে এচামুচ জিৰা গুড়ি অকণমান জালুকৰ গুড়ি আৰু অকণমান ধনিয়াৰ গুড়ি এতিয়া এটা মই অকণমান পানী দি এটা পেষ্ট বনাই ল'ম এইটো ইয়াত ইচ্ছা কৰিলে আপোনালোকে গৰম মছলা ব্যৱহাৰ কৰে মই দিয়া নাই গৰম মছলা ইয়াত গৰম মছলা দিলে পাপৰৰ মানে সোৱাদটো কমি যায় গৰম মছলাৰ গোন্ধই আহে বেছি এতিয়া গেছটো অন কৰি কেৰাহী এখন পাতি দিলোঁ তাত দিলোঁ মই অকণমান মিঠাতেল লগতে দিছোঁ অকণমান ঘি এতিয়া এইখিনি ভালকৈ গৰম হোৱাত মই ইয়াত পেষ্ট কৰি থোৱা বিলাহীখিনি দি দিলোঁ ধুনীয়াকৈ এইখিনি মই ভাজি ল'ম কম জুইত ভাজিম পিঁয়াজ নহৰু খালে যেতিয়া খাম তেতিয়া পিঁয়াজ নহৰু এবাৰ ট্ৰাই কৰিম বাৰু যি নহওক এইটো মোৰ একেবাৰে নিজাকৈ বনোৱা মানে কোনোবা বেলেগ মছলাও দিব পাৰে কিন্তু মই এইখিনি একদম সাধাৰণ মছলা ঘৰত যিখিনি মছলা আছে সেই মছলাখিনিৰে বনাইছোঁ বাৰু ক'ৰবাত যদি ভুলো হয় আপোনালোকে কৈ দিব দেই যে এনেকুৱা এইটো নহয় এনেকৈ নহয় বাছ মই মোৰ ফালৰ পৰাহে বনাইছোঁ এইটো এতিয়া এখনকৈ মই 4খনমান পাপৰ সেকি ল'ম যিহেতু মোৰ মানুহ কম সেইকাৰণে মই 4খন পাপৰে লৈছোঁ আপোনালোকৰ যদি ঘৰত মানুহ বেছি তেতিয়াহ'লে পাপৰ বেছিও দিব পাৰে একো নাই এতিয়া এইটো ধুনীয়াকৈ শুকাই আহিছে ইয়াত তেলো লাহে লাহে বিৰিঙি আহিছে এতিয়া ইয়াত মই অকণমান পানী দি দিম পানীৰ পৰিমাণটো বহুত বেছি নকৰিব যিহেতু এইখন মই জোল নকৰোঁ থুপথুপিয়াই হ'ব যায় লাষ্টত গৈ সেইকাৰণে এইখিনি এতিয়া ভালকৈ উতল যেতিয়া আহে অকণমান উতল আহিবৰ আগে মই অকণমান ঢাকনখন লগাই দিম ইয়াত ঢাকনখন লগাই দিলোঁ এতিয়া মই ঢাকনখন খুলি চাইছোঁ যে ভালকৈ উতলি আহিছে এতিয়া এখনকৈ প্ৰায় মই 4খন পাপৰ ইয়াত ধুনীয়াকৈ ভাঙি দিম গেছটো কিন্তু কমাই ৰাখিব বহুত বেছি জুই নাৰাখিব যিহেতু পুতুককৈ শুহি যায় বস্তুবোৰ আৰু পাপৰ যিহেতু পানীত মানে চব্জি গ্ৰেভিত দিয়াৰ লগে লগে আপোনাৰ পাপৰখিনি একেবাৰে কোমলি যাব গতিকে জুইটো একেবাৰে কমাই ৰাখিব এয়া আমাৰ পাপৰৰ চব্জি প্ৰায় ৰেডিয়ে হৈ গ'ল মোৰ অৱশ্যে খাই বেয়া লগা নাছিলে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে এতিয়া ইয়াত মই দি দিলোঁ অকণমান কেঁচা ধনিয়াৰ পাত এয়া আমাৰ হৈ গ'ল পাপৰৰ চব্জি আজিলৈ আহিছোঁ পুনৰ আন এটি ভিডিঅ'ৰ সৈতে অতি সোনকালে লগ পাম তেতিয়ালৈকে বাই বাই